পাৰফিউম অকণ মাৰিলোঁ আজি যোনে যোনে আহে সিহঁতক ইমপ্ৰেছ কৰি দিম চাব কিন্তু ভিডিঅ'টো পাৰফিউমৰ গোন্ধই নোলাব সো নমস্কাৰ বন্ধুসকল আৰু সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ মোৰ নাম ৰিকি আৰু আজিৰ ভিডিঅ'টোত আপোনালোকে অলপমান বেলেগ দেখিছে চাগে এনে মই অলপমান দীঘল এডাল ইয়াৰফোন এডাল লৈ থাকোঁ কিন্তু আজি অলপমান বেলেগ এডাল হেডছেট লৈছোঁ আপোনালোকৰ কাৰণে আজি অলপমান ইয়াৰ ৰিভিউ কৰিম ইয়াৰ অকণমান এক্সপিৰিয়েঞ্চটো কম কি মোৰ শুনি পেলাই কেনেকুৱা লাগিল আপোনালোকে এইটো কিনিব লাগে নাই আৰু ইয়াৰ দামটো কিমান হ'ব চ' বলক আমি অলপ টাইম নষ্ট নকৰি পেলাই ভিডিঅ'টো আৰম্ভ কৰোঁ So বন্ধুসকল আজিৰ ভিডিঅ'টো হ'ব বোট ৰকাৰ্ছ 510ৰ ওপৰত চ' বন্ধুসকল প্ৰথমতে আহোঁ চাউণ্ড কোৱালিটিৰ কথা আৰু চাউণ্ডটো বহুতেই ধুনীয়া চাউণ্ডটো বহুতেই ধুনীয়া এই হেডফোনটোৰ আৰু ইয়াৰ ক'ব গ'লে বেছটো বহুতেই ষ্ট্ৰং আৰু 2000 টকাৰ ভিতৰত চবতছে বেষ্ট হেডফোন হ'ব এইটো আপোনালোকৰ কাৰণে যদি আপোনালোকে এটা বেছ লাভাৰ হয় আৰু লগতে ইয়াৰ ট্ৰেভেলছখিনিও ধুনীয়া ভোকেলছখিনিও বহুত লাউড আৰু ক্ৰিস্প হয় আৰু কি ক'ম আৰু সেইটোৱে আৰু বুজি লওক আৰু মনৰ কথা বুজি লওক আৰু বন্ধুসকল ইয়াৰ ফিচাৰ্ছবোৰ চাব পালে বহুতখিনি ফিচাৰ্ছ আছে ইয়াৰ লগতে আপোনালোকে পাব 50mm ডাইনামিক ড্ৰাইভাৰ আৰু এইটো এটা অন ইয়াৰ হেডফোন হয় আৰু লগতে আপোনালোকে 400mAhৰ বেটাৰী পাব যোনটো 10 আৱাৰ্ছলৈকে লং লাষ্টিং বেটাৰী লাইফ দিব আপোনালোকক আৰু আপোনালোকৰ চাৰ্জিং টাইম হ'ব এইটোৰ 2 ঘণ্টা আৰু লগতে কি কওঁ নেক্সট আহোঁ বিল কোৱালিটিৰ কথা আৰু ইয়াৰ বিল কোৱালিটিটো বহুতেই বঢ়িয়া আপোনালোকে ইয়াত হাতত বা আপোনালোকে চকুৰে নিজে চালে এনেকুৱা যেন লাগিব বহুত এটা প্ৰিমিয়াম হয় যেন বহুত এটা দামী কিন্তু দামী হয়ো বাৰু দামী নোহোৱা নহয় আৰু লগতে এনেকুৱা লাগিব কি বহুত মানে তেনেকুৱা আৰু কি ক'ব 10,000 মানৰ হেডফোন যেন লাগে তেনেকুৱা দেখাত আৰু গেমিং হেডফোনৰ নিচিনা লাগে কিন্তু গেমিং নহয় বাৰু কিন্তু আপোনালোকে যে নৰ্মেল ইউজ কৰিব পাৰিব আৰু এইটো দুটা টাইপৰ আছে ইয়াৰ ব্লুটুথো আপুনি ইউজ কৰিব পাৰিব লগতে আপোনালোকে চাৰ্জত যদি নাই মানে আপোনাৰ কাৰেণ্ট নাই ঘৰত কাৰেণ্ট গুচি গ'ল তেতিয়া আপোনালোকে ধুনীয়াকৈ এইটো অক্স কেবলডাল আছে অক্স কেবল দি ধুনীয়াকৈ ৱায়াৰ্ড ইয়াৰফোন হিচাপেও ৱায়াৰ্ড হেডফোন হিচাপে ইউজ কৰিব পাৰিব মজা আৰু বন্ধুসকল এইটো আপোনালোকে 4টা কালাৰত এভেইলেবল পাই যাব ৰেড অৰেঞ্জ গ্ৰীণ আৰু ব্লু কালাৰত সেইকেইটা বহুত ধুনীয়া কালাৰ হয় দেখাত গ্ৰীণটো অকণমান এট্ৰেক্টিভ লাগে আৰু ৰেডটো মোৰ পাৰ্চনেল ফেভৰেট হয় কাৰণ ৰেড মোৰ ফেভৰেট কালাৰ আৰু লগতে ইয়াৰ বাটনছবোৰ চাব পালে আপোনালোকে ইয়াত এটা LED লাইট এটা পাব যোনটো ব্লুটুথৰে ব্লিংক কৰি থাকিব যেতিয়া আপোনালোকে ব্লুটুথ দি কানেক্ট কৰিব আৰু লগতে পাব নেক্সট প্লে ছঙৰ বাটন ফৰৱাৰ্ড ছং প্লে বাটন লগতে পাব আপোনালোকে পাব ভলিউম আপ ডাউনৰ বাটন আৰু লগতে পাব চিৰি আৰু গুগল এছিষ্টেণ্টৰ বাটন যদি আপোনালোকে এপল ইউজাৰ হয় তেতিয়াহ'লে আপোনালোকে চিৰি ইউজ কৰিব লাগিব আৰু যদি আপোনালোকে এণ্ড্ৰইড ইউজাৰ হয় তেতিয়াহ'লে আপোনালোকে গুগল এছিষ্টেণ্ট ইউজ কৰিব লাগিব আৰু তেনেকৈ বহুতখিনি ফিচাৰ্ছ আছে কল ৰিচিভ কৰিব পাৰিব আৰু লগতে কথাবোৰো ভালকৈ শুনা পায় মাইক কোৱালিটিটো বহুত ধুনীয়া আৰু নেক্সট আহোঁ বন্ধুসকল কমফৰ্টৰ কথা আৰু আপোনালোকে এইটো বহুত কমফৰ্টেবল হয় ইয়াৰ আপোনালোকে চাব পাৰে ইয়াৰ যোনখিনি কুশ্যন আছে সেইখিনি বহুত এটা কমফৰ্টেবল ফিল দিব আপোনালোকক আৰু লগতে ওপৰতো আছে অলপমান কুশ্যন সেইটো অকণ ভাল ফিল দিব আপোনালোকক আৰু আপোনালোকে এইটো লং লাষ্টিং ইউজ কৰিব পাৰিব আৰু বহুত বেছি ইউচেজৰলৈকে ইউজ কৰিব পাৰিব যদি আপোনালোকে চিনেমা চাব বিচাৰে এইটো দি তেতিয়া কমফৰ্টেবলি ইউজ কৰিব পাৰিব আপোনালোকে আৰু এইটো 2-3 ঘণ্টা আৰামছে পিন্ধি থাকিব পাৰিব উইথাউট এনি টেনশ্যন আৰু বন্ধুসকল নেক্সট আহোঁ বেটাৰী লাইফৰ কথা আৰু ইয়াত 400mAhৰ বেটাৰী লাইফ আছে আৰু আপোনালোকে এইটো কণ্টিনিউৱাছ 10 ঘণ্টালৈকে ইউজ কৰিব পাৰিব কাৰণ এইটো বক্সতো লিখা আছে 10 ঘণ্টা বুলি আৰু ইয়াৰ বেটাৰী চাৰ্জিং টাইম হ'ব ইয়াৰ 2 ঘণ্টা আৰু আৰামত ইউজ কৰিব পাৰিব লাগে 10 ঘণ্টা বহুত মোৰ যোনডাল আগতে ইয়েৰফোন দেখিছিলে ব্লুটুথ ইয়েৰফোনডাল সেইটো 6 ঘণ্টা নে 7 ঘণ্টা ইমান লং লাষ্টিং কৰে তাৰপিছত আৰু কৈ থাকে বেটাৰী ল' তেনেকৈ কৈ থাকে তাৰপিছত আৰু এইটো ভালকৈ লং ইউচেজৰ কাৰণে ইউজ কৰিব আপোনালোকে আৰু বন্ধুসকল নেক্সট হ'ল লেটেঞ্চিৰ কথা আৰু লেটেঞ্চি মানে হ'ল যোনবিলাকে নাজানে লেটেঞ্চি মানে কি মই বুজাই দিছোঁ লেটেঞ্চি মানে হ'ল আপোনালোকে যেতিয়া গেম খেলিব পাবজি খেলিব যেনেকৈ ধৰি লৈছোঁ এতিয়া আপোনালোকে এনিমিয়ে যেনেকৈ আহে এনিমি আহাটোক ফুটষ্টেপ বুলি কয় এনিমিৰ যোনটো এনেকৈ আহে যেনেকৈ এইটো ফুটষ্টেপ বুলি কয় এতিয়া ফুটষ্টেপটো আপোনালোকে লেটেঞ্চি প্ৰব্লেমৰ কাৰণে 1 ছেকেণ্ড বা 1.5 ছেকেণ্ডৰ পিছতে শুনিব আৰু তেতিয়ালৈকেতো এনিমি আপোনালোক
হেডশ্বট কৰি পেলাই চিকেন ডিনাৰ খাই পেলাই শুই মজা লৈ থাকিব সেইটো কাৰণে ইয়াত লেটেঞ্চিৰ প্ৰব্লেম বাৰু বেছি নাই অলপমান থাকেই ব্লুটুথ ইয়াৰফোনত সেইকাৰণে গেমিঙৰ কাৰণে বেছিভাগ গেমাৰ্ছবোৰে ৱায়াৰ্ড হেডফোনবিলাকে লয় কাৰণ ৱায়াৰ্ড হেডফোনবিলাক পূৰা ক্ৰিষ্টেল ক্লিয়াৰ শুনি পায় আৱাজবোৰ ইয়াত অকণমান লেটেঞ্চি প্ৰব্লেম থাকেই আপুনি OnePlus-ৰ ইয়াৰফোনবিলাকতো থাকে লেটেঞ্চি প্ৰব্লেম এইটোতো কিয় নাথাকিব আৰু অলপমান থাকিবই কিন্তু আপোনালোকে তেওঁ মেনেজ কৰিব পাৰে যদি মেনেজ কৰিব পাৰিব সেইটোৰে আৰু গেমিং চেমিং মই অকণমান খেলি পেলাই দেখা দিছোঁ আপোনালোকক পাবজিটো আৰু বন্ধুসকল মই যে আপোনালোকক আগৰ ভিডিঅ'টোত কৈছিলোঁ কি পাবজি বেন হ'ব বুলি পাবজি বেন নহয় চ' বন্ধুসকল যদি মোৰ ভিডিঅ'টো চাই পেলাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু লগতে সেই বেল নটিফিকেশ্যন এই ঘণ্টাটোকে টংকে টিপি দিব যাতে মোৰ লেটেষ্ট নটিফিকেশ্যনছবোৰ আপোনালোকে পাই থাকে আৰু ভিডিঅ'টো চাই পেলাই কেনেকুৱা পালে কমেণ্ট কৰি পেলাই নিশ্চয় জনাব চ' বন্ধুসকল আজিলৈকে বাছ ইমানেই ষ্টে টিউন ষ্টে ছেফ আৰু জয় অসম